আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকিবলৈ সাবস্ক্ৰাইব বাটনত ক্লিক কৰক। লগতে আমাৰ নতুন নতুন ভিডিঅ'সমূহৰ আপ টু ডেট পাই থাকিবলৈ এই বেল বটনটোত ক্লিক কৰক। হাই অল সাবস্ক্ৰাইবাৰ এণ্ড ভিউৱাৰ্ছ, টেকহলিক টেক নিউজত আজি আমি ভাৰতীয় ষ্টেট বেংকে এপ্ৰিলৰ পৰা 2017ৰ ATM ইউজ কৰাৰ ক্ষেত্ৰত যি নতুন নিয়ম প্ৰয়োগ কৰিছে তাৰ বিষয়ে জানিম। যদি আপোনালোকে এতিয়াও আমাৰ আগৰ টকা জমা থোৱা ভিডিঅ'টো চোৱা নাই, সেই ভিডিঅ'টো মোৰ এই চেনেলৰ ভিডিঅ' লিংকত যাই চাব পাৰে। হয়, যদি আপুনিও ষ্টেট বেংকৰ ATM ইউজ কৰে বা যিকোনো ATM ইউজ কৰে, তেনেহ'লে এতিয়াৰ পৰা আৰু সাৱধান হওক, নহ'লে আপোনাৰ বেংকৰ পৰা বেলেঞ্চ কটা যাব পাৰে। গতিকে ATM ইউজ কৰাৰ নীতিসমূহ ভালদৰে জানিবলৈ এই ভিডিঅ'টো শেষলৈকে ভালদৰে যাতে চায়, তেনেহ'লে আহক আৰম্ভ কৰোঁ। যদি আপোনাৰ ষ্টেট বেংক একাউণ্টত 1000 টকাতকৈ কম টকা জমা থাকে, তেনেহ'লে ষ্টেট বেংকৰ ATMৰ পৰা আপুনি 5 বাৰ ফ্ৰীত টকা উলিয়াব পাৰিব। তাৰ পিছত আপুনি যেইবাৰে টকা উলিয়াই ATMৰ পৰা প্ৰত্যেকবাৰতে 10 টকাকৈ আপোনাৰ চাৰ্জ কাটিব। সেইদৰে আন বেংকৰ ATMৰ পৰা আপুনি 3 বাৰ ফ্ৰীত টকা উলিয়াব পাৰিব আৰু তাৰ পিছত আপুনি যেইবাৰ উলিয়াই প্ৰত্যেকবাৰতে 20 টকাকৈ আপোনাৰ বেলেঞ্চ কাট খাব। সেইদৰে আপোনাৰ ষ্টেট বেংক একাউণ্টত যদি 1000 টকাৰ পৰা 25000 টকাৰ ভিতৰত জমা থাকে, তেনেহ'লে ষ্টেট বেংকৰ ATMৰ পৰা আপুনি 5 বাৰ ফ্ৰীত টকা উইথড্ৰ কৰিব পাৰিব আৰু 5 বাৰৰ ওপৰত আপুনি যিমানে বা যেইবাৰে ইউজ কৰে প্ৰত্যেকবাৰতে 10 টকাকৈ চাৰ্জ দিব লাগিব। সেইদৰে আন বেংকৰ ATMৰ পৰা আপুনি 3 বাৰ ফ্ৰীত ATM ইউজ কৰিব পাৰিব আৰু তাৰ ওপৰত ইউজ কৰিলে প্ৰতিবাৰতে 20 টকাকৈ আদায় দিব লাগিব। আকৌ যদি আপোনাৰ ষ্টেট বেংক একাউণ্টত 25000 টকাৰ পৰা 50000 টকাৰ ভিতৰত জমা থাকে, তেনেহ'লে আপুনি ষ্টেট বেংকৰ ATM অপৰিসীম ইউজ কৰিব পাৰিব আৰু ইয়াৰ বাবে কোনো খৰচ আপোনাৰ কোনো টকা মাইনাছ নহয়। আন বেংকৰ পৰা আপুনি 3 বাৰ আন বেংকৰ ATM আপুনি 3 বাৰ ইউজ কৰিব পাৰিব। তাৰ ওপৰত ATM টকা উলিয়াবলৈ ইউজ কৰিলে আন বেংকৰ আপোনাৰ প্ৰত্যেকবাৰতে 20 টকাকৈ আদায় দিব লাগিব। এইদৰে যদি আপোনাৰ ষ্টেট বেংক একাউণ্টত 50000 টকাৰ পৰা 1 লাখ টকাৰ ভিতৰত জমা থাকে, তেনেহ'লে আপুনি ষ্টেট বেংকৰ ATM অপৰিসীম ইউজ কৰিব পাৰিব আৰু আন বেংকৰ পৰা আপুনি 3 বাৰ পইচা উইথড্ৰ কৰিব পাৰিব। তাৰ পিছত আন বেংকৰ ATM আপুনি যিমান বাৰে ইউজ কৰিব প্ৰত্যেকবাৰতে 20 টকাকৈ আপোনাৰ বেলেঞ্চ একাউণ্টছৰ পৰা কটা খাব। আকৌ যদি আপোনাৰ ষ্টেট বেংক একাউণ্টত 1 লাখ টকাৰ বেছি জমা থাকে, তেনেহ'লে ষ্টেট বেংকৰ ATM আপুনি অপৰিসীম ইউজ কৰিব পাৰিব, যাৰ বাবে আপুনি কোনো টকা বা খৰচ আদায় দিব নালাগে আৰু আপুনি আন বেংকৰ ATMও অপৰিসীম ইউজ কৰিব পাৰিব। গতিকে ইয়াৰ বাবেও আপুনি কোনো চাৰ্জ পে' কৰিব নালাগে। সেইদৰে 2017ৰ এপ্ৰিলৰ পৰা ষ্টেট বেংকে প্ৰদান কৰা SMS সেৱাৰ বাবে আপুনি চাৰ্জ আদায় দিব লাগিব। যদি আপোনাৰ বেংক একাউণ্টত 25000 টকাতকৈ কম টকা জমা থাকে, তেনেহ'লে প্ৰত্যেক 3 মাহৰ মূৰে মূৰে 15 টকাকৈ চাৰ্জ আদায় দিব লাগিব আৰু যদি আপোনাৰ বেংক একাউণ্টত 25000 টকাতকৈ বেছি টকা জমা থাকে, তেনেহ'লে কোনো চাৰ্জ আদায় দিব নালাগে, ফ্ৰী হ'ব। গতিকে আশা কৰোঁ আপুনি বা আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰে যেন, আৰু আপোনালোকৰ বা আপোনাৰ যাতে ATM ইউজ কৰাৰ অবাবত টকা খৰচ নহয় বা টকা কাট নাখায়, তাৰ বাবে এই ভিডিঅ'টো শ্বেয়াৰ কৰে যেন। ধন্যবাদ।